কাণৰ লতিত দুটা চৰ দিম ঠিক হৈ যাব। কাণৰ লতিত 200 খালে দাঁত চাত ভাঙি যাব আৰু এইবোৰৰ এই দাদাগিৰিও শেষ হ'ব। চৰ খোৱাৰ পাছত মিয়া খেদাৰ কথা নকয় আৰু। এইদৰে উজনি অসমৰ মিয়া খেদা প্ৰসংগক লৈ দুই নেতা তথা শৃংখল চলিহা আৰু চিতু বৰুৱাৰ লগতে কেইবাটাও দল সংগঠনৰ নেতৃত্বক এক প্ৰকাৰ নাম নোলোৱাকৈ সকিয়নি প্ৰদান কৰিলে বিধায়ক শ্বাৰমান আলীয়ে। মই ক'লোঁ চান্দাজীৱী ভিখাৰী, ইহঁতে এবাৰ খেদিব, খেদি পেলাই আকৌ ইটা বাটা তেওঁলোকৰ পৰা মাল ল'ব, ঘৰৰ ঠিকাদাৰবোৰৰ পৰা পইচা ল'ব, খেলটো একেটাই। তেওঁলোকক মই সেইকাৰণে ভিখাৰী বুলি কৈছোঁ। চান্দাজীৱী ভিখাৰী ইতৰ প্ৰাণী, যিবোৰৰ নাম মুখত লোৱা উচিত নহয়। ক'ৰ কি সংগঠনৰ এইবোৰ বিষয়ববীয়া, এইবোৰ ভিখাৰী হয়, চান্দাজীৱী ভিখাৰী। কাণৰ তলত 200 মাৰিলে এইবোৰ ঠিক হৈ যাব। খাব কোনোবা দিনা কাণৰ লতিত 200 খালে দাঁত চাত ভাঙি যাব আৰু এইবোৰৰ এই দাদাগিৰিও শেষ হ'ব। কেৱল সিমানেই নহয়, উজনি অসমত যিসকল দল সংগঠনে মিয়া খেদা আন্দোলন আৰম্ভ কৰিছে সেইসকল লোকক এক প্ৰকাৰ কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিধায়ক শ্বাৰমান আলীয়ে। হিমন্ত বিশ্ব শৰ্মাই ৰাং কুকুৰ মেলি দিছে উজনিত। চান্দাজীৱী ভিক্ষাৰীয়ে নিজকে সিংহ বুলি ভাবে নিজৰ গলিতে। এইদৰে উজনি অসমৰ মিয়া খেদাৰ প্ৰসংগক লৈ সৰব হ'ল বিধায়কগৰাকী। নিজৰ গলিটোত যেনেকৈ কুত্তাবি শ্বেৰ হোতা হয়, তেনেকুৱা তেওঁলোকৰ চৰিত্ৰ মানে এই ল'ৰাবোৰক এই ৰাং কুকুৰৰ দৰে মেলি দিছে দুৰ্বল মানুহৰ ওপৰত অত্যাচাৰ কৰিবলৈ। আৰে তোমালোকৰ ইমান সাহস আছে, আদানীয়ে হাজাৰ হাজাৰ বিঘা মাটি লৈ আছে, সেইটো বন্ধ কৰা না ব্ৰাদাৰ। এই নাগালেণ্ডৰ মানুহ আহি এতিয়া উৰিয়াম ঘাট দখল কৰি আছে, কিন্তু এই গলিৰ কুকুৰবোৰৰ সাহস নাই তেওঁলোকক প্ৰতিবাদ কৰিবলৈ। সময়ত এইবোৰৰ এদিন বিচাৰ হ'ব আৰু পাপ লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমান পাপ কৰিছে নহয়, এনেকুৱা নিষ্ঠুৰ নিৰ্দয় মানুহ মোৰ জীৱনত মই দেখা নাই। ৰিপৰ্টাৰীৰ মুখ্য সম্পাদক আফনুৰ আলীৰ এক সাক্ষাৎকাৰত এক প্ৰশ্ন কৰা হৈছিল, উজনি অসমলৈ বাৰে বাৰে কিয় মুছলমানসকল গৈ আছে, বা যি সময়ত বিজেপিয়ে মুছলমান বিৰোধী স্থিতি লৈছে সেই সময়তে বিজেপিত থকা মুছলমানসকলক কি ক'ব? তেতিয়া বিধায়ক শ্বাৰমান আলীৰ উত্তৰ, মানৱতাহীন টকাৰ লোভীয়া মুছলমানেহে বিজেপিত আছে। টকাৰ বাবে মাক বাপেকক বিক্ৰী কৰিব পৰা মুছলমানহে বিজেপিত আছে। বিজেপিত থকা মুছলমান লোক কুকুৰতকৈ অধম। লাজ চৰম নোহোৱা, মানৱতাহীন, টকাৰ খকুৱা মুছলমানহে বিজেপিত থাকে। যিসকলে টকাৰ কাৰণে নিজৰ মাককো বিক্ৰী কৰিব পাৰে, তেনেকুৱা মানুহে বিজেপিত গৈছে। অমানুহ এইবোৰ, কিয়ৰ মুছলমান এইবোৰ? এইবোৰ অমানুহ, মানৱতা নাই, টকাৰ খকুৱা এইবোৰ, ঘিণ লাগে এইবোৰৰ কাৰণে। আজি ইমান উচ্ছেদ, ইমান অত্যাচাৰ, ইমান অপমান কৰাৰ পিছত যিবোৰ মুছলমান বিজেপিত গৈছে এইবোৰ কুকুৰতকৈ অধম, টকাৰ খকুৱা, টকাৰ কাৰণে নিজৰ মাক বাপেকক বিক্ৰী কৰে। এইদৰে মন্তব্য কৰিলে এইগৰাকী বিধায়ক শ্বাৰমান আলীয়ে। বিশেষকৈ উজনি অসমৰ মিয়া খেদাৰ প্ৰসংগক লৈ চলি থকা চৰ্চাৰ মাজতে কেতবোৰ বিস্ফোৰণ ঘটাইছে বিধায়ক শ্বাৰমান আলী আহমেদে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ এনি।